সমগ্ৰ দেশত ভোট চুৰিৰ প্ৰসংগ চলি আছে। কংগ্ৰেছে ভোট চুৰিৰ প্ৰসংগ ইতিমধ্যে উত্থাপন কৰিছে। কংগ্ৰেছৰ এই ভোট চুৰিৰ প্ৰসংগৰ মাজতেই এই মুহূৰ্তত এটা ডাঙৰ তথ্য পোহৰলৈ আহিছে। এই পোহৰলৈ আহিছে ৰাহুল গান্ধীৰ ভোট চুৰিৰ নাটকখন শেষ আৰু কিমান নাটক কৰিব। সকলোতে বিফলতা। বিহাৰত বিফলতা। এতিয়া এই হাৰিয়ানাত চিঞৰি আছিলে যে কালি পখি সেই ব্ৰাজিলিয়ান মহিলাগৰাকীক লৈ সেই ব্ৰাজিলিয়ান মহিলাগৰাকীও ঠিকছে দিছে এক্সৰ। আৰু এতিয়া নিজৰ ঘৰতে ধৰা পৰিছে। সেয়া হৈছে ৰাহুল গান্ধীৰ মাক ছোনিয়া গান্ধী। ছোনিয়া গান্ধী 1980 চনতে ভোটাৰ তালিকাৰ লিষ্টত নাম আছে। যি নেকি এই ছোনিয়া গান্ধীয়ে 1983 চনত ভাৰতীয় নাগৰিকত্ব লৈছিল। মানে 3 বছৰ আগতেই ভোটাৰ তালিকাত নাম উঠি গৈছে। তেতিয়াহ'লে ভোট চুৰি কোনে কৈছে? এই ৰাহুল গান্ধীয়ে নহয় জানো, এই গান্ধী পৰিয়ালটোৱে। আৰু এতিয়া আনক এই দুখ জাপিবলৈ গৈ আছে। ভোট চুৰি কৈছে। ইয়াত ভোট চুৰি এইবিলাক এইবিলাক কোনো একোৱে নাই ইয়াত, কৈছোঁ নহয়। কোনো মানে ইয়াত এইবিলাক মিছা অপবাদ। আজি ইলেকশ্যন কমিশ্যনাৰ কৈ আছে যদি সঁচাকৈ হৈছে প্ৰমাণ দিয়ক। একো এটা প্ৰমাণ দিব পৰা নাই। লিখিত হিচাপে এখন দিয়ক বুলি কৈছে, সেইখনো দিব পৰা নাই। মিছাকৈ এতিয়া চিঞৰি আছে। এতিয়া সেই ব্ৰাজিলিয়ান মহিলাগৰাকীক আজি দুদিনমান আগতে যি ধৰণে কৈ আছিল 126 বাৰ বোলে সেই ব্ৰাজিলিয়ান মহিলাগৰাকী বোলে নাম উঠিছে ভোটাৰ তালিকাত। আৰু সেই মহিলাগৰাকীও এতিয়া ঠিকছে এক্সৰ দিছে এই ৰাহুল গান্ধীক। মিছা কথা যে কৈ আছে সেই ৰাহুল গান্ধীয়ে সেই ব্ৰাজিলিয়ান মহিলাগৰাকীয়ে এতিয়া পোষ্ট এটা দিছে। সেইটো আপোনালোকে পাইছেই চাগে। আৰু আমাৰ অসমৰ এই গৌৰৱ গগৈ ডাঙৰীয়া, এই গৌৰৱ গগৈ ডাঙৰীয়া পত্নীগৰাকী জানিছে নহয়, অসমৰ নাগৰিকত্ব নাই, ভাৰতীয় নাগৰিকত্ব নাই। এইগৰাকী হয়তো ভোটাৰ লিষ্টত আহিছে নেকি? আজি 12 বছৰ হৈ গ'ল বিয়া হোৱা, আজি 12 বছৰ হৈ গ'ল। আৰু ইহঁতে শাসন কৰিব যায় অসমৰ। 12 বছৰ পিছতো নিজৰ পত্নীক ভাৰতীয় নাগৰিকত্ব দিব পৰা নাই। এইগৰাকী হৈছে আমাৰ বিদেশী বুলিয়ে ক'ব লাগিব, কাৰণ কেলৈ এতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব লোৱা নাই। তেতিয়াহ'লে অসমৰ প্ৰেম কিবা আছে নেকি? এই ৰাহুল গান্ধীয়ে হওক বা ৰাহুল গান্ধী হওক বা এই গৌৰৱ গগৈয়ে হওক, ইহঁতৰ অসম প্ৰেম আছে নেকি? এই গৌৰৱ গগৈ পত্নীগৰাকীয়ে আজিলৈকে ভাৰতীয় নাগৰিকত্ব হোৱা নাই। আৰু ইহঁতৰ এইবিলাকেই নীতি। একো এটা মুদ্ৰা যে পোৱা নাই মোদী ডাঙৰীয়াৰ বিৰুদ্ধে, অকল এইবিলাকে ফালি আছে। ইয়াৰ কোনো উদ্দেশ্য নাই। আৰু 2024 চনত ভালদৰে এইসকলে হাৰিব।